নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰ বিহুতলী প্ৰাংগণৰ কচুজান গাঁও। বিহুতলী প্ৰাংগণত বিহু আখৰা চলি আছে, তাকে মই বিহু আখৰা চাম বুলি যাবলৈ ওলাইছোঁ। ব'লক তেতিয়াহ'লে আপোনালোকক মই বিহু আখৰাতে লগ পাই আছোঁ। অতিকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ, নহয় জানো বন্ধু বান্ধৱীসকল। আমাৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ অসমীয়া ৰাইজ হেঁপাহেৰে আগবাঢ়িছে। এয়া চাওক বিহু আখৰা জেগাই জেগাই আৰম্ভ হৈছে আৰু এয়া চাওক কণমানিজনীও ইমান ধুনীয়াকৈ নাচিছে বিহু। এই আখৰা ঘৰ ক'ত জানেনে? এয়া আখৰা চলিছে তিনিচুকীয়াৰ গেলাপুৰী ৰোড কচুজান বিহুতলী প্ৰাংগণত। ইয়াত দুজনমানৰ ভাইটিয়ে ধুনীয়াকৈ আখৰা শিকাই আছে ল'ৰা ছোৱালীবিলাকক। আৰু ইয়াত আৰু এটা কথা ক'বলৈ পাহৰিছোঁ, ইয়াত ঢোল বাদন শিকাইছে। আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীক কাৰোবাক বিহু নৃত্য আৰু ঢোল বাদন শিকাব বিচাৰে, ইয়ালৈ আহি আপোনালোকে নামভৰ্তি কৰিব আৰু আপোনালোকে ধুনীয়াকৈ বিহু শিকাব পাৰিব। এয়া চাওক সকলোৱে ধুনীয়াকৈ বিহু শিকিবলৈ চেষ্টা কৰিছে আৰু এই ভাইটি দুজনেও বহুত ধুনীয়াকৈ বিহু নৃত্যবিলাক শিকাইছে। প্ৰতিটো খোল কেনেকৈ নাচিব লাগে, কেনেকৈ মানে মুদ্ৰাবিলাক দিব লাগে, সকলো ধুনীয়াকৈ শিকাইছে। এই কণমানিজনী বোলে ভাগৰ লাগিলে তাই মাকৰ ওচৰলৈ আগবাঢ়ি আহি আছে আৰু চাওকচোন। এইফালে আমি বহি আছোঁ, কণমানিজনী কোলাত লৈ তাই চিপছ খায়, মাকে চিপছ দিলে তাকে তাই খাইছে। আৰু এইফালে চাওক প্ৰতিজনী ছোৱালীয়ে বহুত ধুনীয়াকৈ নাচিছে আৰু নজনাবিলাকো শিকিবলৈ চেষ্টা কৰিছে। আৰু ভাইটিকেইজনী সঁচাকৈ বহুত ধুনীয়াকৈ শিকাইছে প্ৰতিজনী ছোৱালীক। আৰু খুঁটবিলাক মুখস্থ কৰাইছে, খুঁটবিলাক ধুনীয়াকৈ শিকাইছে। আপোনালোকে আহক, ইয়াতে নামভৰ্তি কৰি আপোনালোকৰ কণমানিকেইটাক ইয়াতে এডমিশ্যন কৰি ধুনীয়াকৈ শিকাব পাৰিব। বিহু আখৰা চালোঁ, এতিয়া আমি ঘৰলৈ যাওঁ। বাই বাই। ভিডিঅ'টো যদি ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰি দিব।